Hello guys, welcome back my new video. আপোনালোকে চাই আছে মিষ্টাৰ ৰিতুস ব্লগ. So guys, আজি বহুত দিনৰ মূৰত আকৌ মোবাইল অন কৰি কেমেৰাত গৈ ভিডিঅ' অপশ্যনত ক্লিক কৰি এটা নতুন ব্লগ বনাবলৈ চেষ্টা কৰিছো. আপোনালোকৰ মাজত মই উপস্থিত আছো শ্ৰী তেতুল তামুলী. আৰু আপোনালোকে চাই আছে মোৰ ব্লগ, মানে মোৰ মিনি ব্লগ, মানে মোৰ ভিডিঅ'. अरे कहना क्या चाहते हो? তো চাই থাকক মোৰ ভিডিঅ'ত এনেকুৱা বিশেষ একো নাই. গৰু ছাগলী পানী এখন এখন ইণ্ডিয়াই হৈ আছে আৰু চাওক ভালকৈ. সেইখন গুজৰাট. তাৰপিছত এনেকৈ বাইক চাইক নাই আৰু সৰু সুৰা ইউটিউবাৰ আমি. मैं गरीब हूँ. তো এনেকৈ আমি মানে আহিছিলোঁ এঠাইত নেটপেক ভৰাবলৈ, ভিডিঅ'টো আপলোড দিম বুলি ভাবিয়ে মানে নেটপেক ভৰাব আহিছোঁ আগতীয়াকৈ. মোৰ লগত আহিছে এইজন জুবিন দাস কিবা ক'বা কোৱা. দাসৰ বোলে বৰ এটা ভাল নহয় কোৱা. দাসে লাজ কৰিছে গাইছ, একো নাই. চ' এনেই আমি আৰু খোজকাঢ়ি ব্লগ ভিডিঅ' বনাই আহিছোঁ. চ' আগৰ পৰা দুজন মানে আমাৰ অতিথি দেখা পাইছোঁ. শ্ৰী জনাৰ্দন হাজৰিকা সেইজন. তো গাড়ী বাৰী আহি আছে আৰু. তো এনেকুৱাই আৰু গাঁৱলীয়া পৰিৱেশ গাইজ. চহৰৰ নিচিনা বিল্ডিং নাই, ইয়াত আছে গছ আছে. চহৰত যেনেকৈ বিল্ডিং আছে, গাঁৱত তেনেকৈ গছ আছে. সেইকাৰণে মানে গাঁৱৰ পৰিৱেশটো ভাল লাগে, মানে ঠাণ্ডা হয় আৰু একো নাই. তো গাইজ, আমাৰ গাঁৱত এনেকৈ এণ্ট্ৰি কৰিয়ে আপোনালোকে ফাৰ্ষ্ট পাব আমাৰ মৰমৰ কলেজখন. তো তাতে আমি পঢ়িছিলোঁ, কলেজত শিক্ষা লাভ কৰিছিলোঁ. ব্লগ এনেকৈ হ'লে কেমেৰা কোৱালিটিটো ভাল পায়, তো এনেকৈ কৰি ওপৰলৈ উঠালে মানে অকণমান বেয়া পায়. তো গাইজ এডজাষ্ট কৰি ল'ব, কোনো নাই. নিজৰ ভাইটি বুলি ব্লগটো শেষলৈকে চাব. আৰু এইখনেই হ'ল কলেজ. তো কলেজ ইয়াতে আমি পঢ়িছিলোঁ. কোন কলেজখন দেখা দিছোঁ আমাৰ গাঁৱত. প্ৰথম সোমাই আমাৰ কলেজখনে দেখা পাব. তো আগলৈ আছে শিৱ মন্দিৰ দেখাম. আমাৰ গাঁৱৰ পৰিৱেশটো চাই লওক. লুইতপৰীয়া কনিষ্ঠ মহাবিদ্যালয়. আমাৰ কলেজ ব্লগটো বনা গাইজ দেখিছেনে, আমি এজন ভাল মানুহ পাই গ'লোঁ যিয়ে নেকি আমাক লিফ্ট দিছে.